কেইবাটাও ড্ৰাগছ কণ্টেইনাৰ সহ 4জনকৈ ড্ৰাগছ সৰবৰাহকাৰী গ্ৰেপ্তাৰ আমিনগাঁও আৰক্ষীৰ। ৰাজ্যত বৰ্তমান নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে অসম আৰক্ষীয়ে। তেনে সময়তে আমিনগাঁও আৰক্ষীৰ ড্ৰাগছৰ বিৰুদ্ধে তীব্ৰতৰ অভিযান। আমিনগাঁও আৰক্ষীয়ে অভিযান চলাই আমিনগাঁও কালিবাৰীৰ পৰা জব্দ কৰিলে বৃহৎ পৰিমাণৰ হেৰইন সহ 4জনকৈ সৰবৰাহকাৰী। 4জনকৈ ড্ৰাগছ সৰবৰাহকাৰীৰ পৰা আৰক্ষীয়ে জব্দ কৰে কেইবাটাও ড্ৰাগছ কণ্টেইনাৰ, চিৰিঞ্জ, নগদ ধন আৰু মোবাইল ফোন। আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা ড্ৰাগছ সৰবৰাহকাৰীকেইটা ক্ৰমে জাহিৰ আলী হাজোৰ, মালিগাঁৱৰ বিট্টু বৰুৱা, কলাইগাঁৱৰ ৰঞ্জিত সোণাৰ, পাঞ্জাবাৰীৰ উৎপল বিশ্বাস। এই 4 ড্ৰাগছ সৰবৰাহকাৰীয়ে আমিনগাঁৱৰ কেইবাটাও ভাড়া ঘৰৰ পৰাই আমিনগাঁও অঞ্চলত দীৰ্ঘদিনৰ পৰাই ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় চলাই অহাইছিল বুলি আৰক্ষীয়ে সদৰি কৰিছে। যুৱ প্ৰজন্মক ধ্বংসৰ গৰাহলৈ ঠেলি দিয়া এই ড্ৰাগছ সৰবৰাহকাৰী কেইটাক আমিনগাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি সোধপোছ অব্যাহত ৰাখিছে। News Next report.